নমস্কাৰ, আসসালামু আলাইকুম। মই মনসুৰ আলী মণ্ডল, কোকৰাঝাৰ জিলাৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক আমাৰ ইউপিপিএল ৰাজনৈতিক দলৰ। সৰ্বপ্ৰথমত মই আমাৰ বিটিচি অঞ্চলত বিটিআইডিৰ পৰিৱৰ্তে যিখিনি বিটিআৰ একত প্ৰযোজ্য হ'বলৈ গৈ আছে, আমি সংখ্যালঘু হিচাপে আমি স্বাগতম জনাইছোঁ। আমি বিশ্বাসে কৰিব পৰা নাছিলোঁ যে ইমান দ্ৰুতগতিভাৱে আমাৰ 2020 চনৰ 27 জানুৱাৰী তাৰিখত যিখিনি আমাৰ একৰ্ড হ'ল, সেই একৰ্ডখিনি ইমান ক্ষিপ্ৰতাৰে ইমপ্লিমেণ্টেশ্যন হ'ব আমি ভবাই নাছিলোঁ। যি কি নহওক, ইমান ক্ষিপ্ৰতাৰে যিখিনি কাম আগুৱাই লৈ যাবৰ কাৰণে প্ৰচেষ্টা চলাই আছে, আমি তাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি কি নহওক, আমি সকলোৱে জানো এই মুহূৰ্তত আমাৰ বিটিচি অঞ্চলত যি নিৰ্বাচনী বৈতৰণি প্ৰত্যেকটা ৰাজনৈতিক দলে চলাই আছে, সমান্তৰালভাৱে আমিও বিটিচি ৰাজনৈতিক দল, ইউপিপিএল ৰাজনৈতিক দল হিচাপে আমি প্ৰস্তুত। যিখিনি সময়ত নিৰ্বাচন নাপাতক কিয় আমি ৰেডি। কিন্তু এইখিনি মুহূৰ্তত এটা বিশেষ আমাৰ প্ৰশ্ন উদয় হয়, কাৰণ আজি সকলোৱে জানে অসম চৰকাৰৰ লগত সন্মানীয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিখিনি চৰকাৰ চলাই আছে, সেই চৰকাৰত আমি দেখিবলৈ পাইছোঁ 3জন জ্যেষ্ঠ নেতাই বা মন্ত্ৰীত্ব লাভ কৰি অসম চৰকাৰৰ অংশীদাৰ হৈ কাম কৰি আছে। কিন্তু সেই হিচাপে মাননীয় হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগমুহূৰ্তত প্ৰেছাৰ ক্ৰিয়েট কৰি পিনি নিৰ্বাচন দিনখিনি উলিয়াবৰ কাৰণে যিখিনি নাটক কৰি আছে, সেই নাটকখিনিক আমি নিন্দা দিছোঁ। কাৰণ আমি সকলোৱে জানো যে তেওঁলোকৰ 3খন মন্ত্ৰী থকাৰ পিছতো বিজেপি চৰকাৰৰ ভিতৰত যিখিনি কথা আছে, সেই সকলো কথাখিনি তেওঁলোকে জানিও তেওঁলোকৰ মাজত থকা সম্পৰ্কখিনি আছে, তথাপি কি ৰাইজক এটা বুৰ্বক বনাবৰ কাৰণে যি নাটকীয় এটা খেলি আছে, সেই খেলখিনি আমি মুঠেই আমি মানি ল'ব বিচৰা নাই, আমি নিন্দা দিছোঁ। কাৰণ আমি সকলোৱে জানো ক'ভিড-19ৰ মাজত ৰাজ্যিক নিৰ্বাচন আয়োগে হয়তো ক'ভিড প্ৰট'কল মানিকিনি পৰ্যায়ক্ৰমে নিৰ্বাচনখিনি পাতিব, তাৰ কাৰণে আমি আশাবাদী। কিন্তু আমি এইখিনি কাম আমি বিচৰা নাই যে বিভিন্ন নাটকৰ মাধ্যমেৰে নিৰ্বাচনখিনি হওক বুলি। আমি আশা কৰিছোঁ যে অনাগত দিনত সুস্থ পৰিৱেশ আমাৰ বিটিচি অঞ্চলতে নহয়, সমগ্ৰ অসমত সুস্থ পৰিৱেশখিনি বিৰাজ কৰাৰ লগে লগে ৰাজ্যিক চৰকাৰৰ অনুমতি সাপেক্ষে ৰাজ্যিক নিৰ্বাচন আয়োগে দিনখিনি ঘোষণা কৰাৰ লগে লগে যাতে আমাৰ নিৰ্বাচনখিনি অনুষ্ঠিত হয়, আৰু সেই নিৰ্বাচনত আমি ইউপিপিএল ৰাজনৈতিক দল হিচাপে সাজু হৈ আছোঁ। আমি এই মুহূৰ্তত আমি নদীকৈ ক'ব পাৰোঁ, বিটিচি অঞ্চলত আঞ্চলিক ৰাজনৈতিক দলেই হওক বা কেন্দ্ৰীয় ৰাজনৈতিক দলবিলাকেই হওক, আমি আঞ্চলিক দল ইউপিপিএল ৰাজনৈতিক দল হিচাপে আমাক এই মুহূৰ্তত কোনো ৰাজনৈতিক দলে আমাৰ লগত মোকাবিলা কৰিবৰ কাৰণে ইয়াত ফেৰ মাৰিব নোৱাৰিব। আমি নিষ্ঠা সহকাৰে আমি ডাঠি ক'ব পাৰোঁ, অনাগত নিৰ্বাচনত আমি ইউপিপিএল ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ পাই পিনি আমি চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ। আৰু যি চৰকাৰখিনি আমাৰ হাগ্ৰামা বাহিনী মুক্ত কৰাৰ চৰকাৰ, যি চৰকাৰখিনি হ'ব আমাৰ স্বৈৰতান্ত্ৰিক শাসনৰ মুক্ত চৰকাৰ, যি চৰকাৰখিনি হ'ব আমাৰ দুৰ্নীতিমুক্ত এখন চৰকাৰ, আৰু যি চৰকাৰৰ নেতৃত্বত অনাগত দিনত বিগত 17 বছৰত যিখিনি আমাৰ জংকল আছিল, 17 বছৰত যিখিনি কেলেংকাৰী আছিল, যিখিনি আমাৰ দুৰ্নাম বিটিচি অঞ্চলত আছিল, কেলেংকাৰী আছিল, সেই কেলেংকাৰী মুক্ত এখন বিটিচি অঞ্চলত যাতে প্ৰমোদ বড়োৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন হওক, আৰু সেই চৰকাৰৰ নেতৃত্বত যাতে বিটিআৰ একৰ্ডত যিকেইটা দফা আছে, প্ৰত্যেকটা দফাই যাতে নিষ্ঠা সহকাৰে পুংখানুপুংখভাৱে যাতে ইমপ্লিমেণ্ট হয়,
যি 10টা ৰাজনৈতিক দলে BTC অঞ্চলত এখন সুস্থ সবল চৰকাৰ গঠন কৰিবই আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। কাৰণ আমি সকলোৱে জানো যিটো BTC অঞ্চলত পৰ্বতজৰৰ পৰা আৰম্ভ কৰি ৰৌতালৈকে 40টা সমষ্টিৰ ভিতৰত আমাৰ UPPL ৰাজনৈতিক দলেহে একমাত্ৰ ৰাজনৈতিক দল যিয়ে প্ৰত্যেকটা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাবৰ কাৰণে সক্ষম হৈছে। ইয়াতে মই আৰু এটা কথা মই বিশেষকৈ GSPক মই এটা কথা মই ক'ব বিচাৰিছোঁ। কাৰণ আমি সকলোৱে জানো বিগত দিনবিলাকত আমি আমাৰ যিখিনি আৱেগিকভাৱে আমি ভোটখিনি প্ৰদান কৰিছিলোঁ, যি আৱেগৰ ভিতৰত বিশেষকৈ আমাক এটা আশ্বাস দিছিল যে যিকোনো প্ৰকাৰে BTC অঞ্চলৰ পৰা অনাবৰত গাঁওবিলাক কৰ্তন কৰা হ'ব, আনকি BTC ভংগ কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হ'ব। কিন্তু আজিৰ দিনত আমি GSPৰ নেতাসকলৰ লগতে বা বিষয়ববীয়াসকলৰ লগতে মই হীৰা সৰকানীক এটা বস্তু মই ক'ব বিচাৰিছোঁ, আপুনি আমাৰ অৱৰৰ নাম লৈ MP হৈ যোৱাৰ পিছত আপুনি পাৰ্লিয়ামেণ্টত এটা কথা উত্থাপন কৰাতে দূৰৰে কথা, আজিৰ দিনত আপুনি BTC অঞ্চলত বা BTR অঞ্চলত আপুনি চৰকাৰ গঠন কৰিবলৈ যি প্ৰচেষ্টা চলাই আছে, যি আশা কৰিছে, এই আশাটো আপোনাৰ বাস্তৱত কেতিয়াও পূৰণ নহ'ব। কাৰণ আপুনি যে আমাৰ অনাবৰৰ মানুহবিলাকক যে আপুনি বিপদত পৰিচালিত কৰি ঠকুৱাই আপুনি যে আত্মসাৎ বা আপোনাৰ যে মুনাফা আপুনি লাভ কৰিবলৈ গৈ আছে, এইটো সকলোৱে জানে। যি কি নহওক, আপুনি কথা দিছিলে যে BTC অঞ্চলৰ পৰা গাঁওখিনি কৰ্তন কৰা হ'ব। মাননীয় হীৰা সৰণীয়া, আপুনি যি কথাখিনি কৈছিলে সেই কথাৰ আজি কোনো আমি ভেলু দিব বিচৰা নাই। কাৰণ BTR একাউণ্টে এইটো স্পষ্টভাৱে কথা লিখা আছে যে যিসকল যি গাঁওখিনিয়ে বা BTC অঞ্চলৰ সীমামূৰীয়া গাঁওবিলাকে যদি BTC অঞ্চলৰ পৰা মানে ভালদৰে কাটি অসমৰ অন্তৰ্গত হ'ব বিচাৰে, তেওঁলোকে অনায়াসে যাব পাৰিব। আৰু যিটো কমিশ্যন যিটো আছে, যিটো সীমামূৰীয়া যিটো কমিশ্যন হয়তো গঠন কৰা হৈছে, সেই আয়োগৰ নেতৃত্ব হ'ব, সেই আয়োগৰ তৎপৰতাত সেই কামখিনি চলিব, যি কামত আপোনাৰ কোনো ভূমিকা নাই আমি এইটো ক'ব পাৰোঁ। আনকি গাঁও সোমোৱাৰ কথাটো ইয়াত লিপিবদ্ধ যিহেতু আছে, কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ, BTC অঞ্চলত গাঁও অন্তৰ্ভুক্ত কৰাই হওক বা BTC অঞ্চলৰ পৰা গাঁও কৰ্তন কৰাই হওক, এই সকলোবিলাক ভূমিকাত আপোনাৰ যে জিৰ' মানে সহযোগিতা আছে বুলি আমি ক'ব পাৰোঁ। কাৰণ এনেকুৱা কামত আপোনাৰ যে কোনো সহযোগিতা নাই, আপোনাৰ সহযোগিতা নোহোৱাকৈ আপুনি নিদ্ৰাত থকা অৱস্থাত এই BTC অঞ্চলৰ পৰা গাঁও কৰ্তন, BTC অঞ্চলত গাঁও অন্তৰ্ভুক্তৰ যিখিনি কথা প্ৰযোজ্য হৈছে বা অন্তৰ্ভুক্ত হৈ আছে, এইটো কিন্তু আপুনি হয়তো অৱগত নহয় বা আপুনি অৱগত হৈও নজনাৰ ভাওখিনি ধৰি আছে। যি কি নহওক, আমি হীৰা সৰণীয়াক আমি এটা বস্তু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপুনি নিষ্ঠা সহকাৰে ৰাজনীতি কৰক, আপুনি বড় অনাবড় ভাগ লৈ আপুনি ৰাজনীতিটো বন্ধ কৰক। কাৰণ আমি BTC অঞ্চলৰ বাসিন্দা, আমি BTR অঞ্চলৰ বাসিন্দা, আমি BTR অঞ্চলত আমি বড়োসকলৰ লগত একগোট হৈ আমি হাতে হাত মিলাই আমি এখন সুস্থ চৰকাৰ গঠন কৰিম, যি চৰকাৰৰ মাজত নাথাকিব কোনো ভেদাভেদ, যি চৰকাৰৰ মাজত নাথাকিব কোনো বড়ো অনাবড়োৰ ভাগ, যি চৰকাৰৰ মাজত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী মিলি আমি চৰকাৰ গঠন কৰিম। কাৰণ আমাৰ ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় ৰাষ্ট্ৰ, আৰু এই বৈচিত্ৰ্যৰ মাজত যে ঐক্য আৰু সংহতি বিৰাজ কৰিছে, আৰু সেই ঐক্য আৰু সংহতি যে আমি ধৰি ৰাখিম, তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব। কিন্তু আপোনাৰ দৰে এচাম ৰাজনৈতিক নেতাই যদি আমাৰ মাজত এনেকৈ বিভাজিত লৈ আহে, তেনেহ'লে হয়তো অনাগত দিনত আমাৰ এই অঞ্চলবিলাকত যে এটা বিভেদকামীৰ সৃষ্টি হ'ব, এই অঞ্চলবিলাক যে অশান্তিৰ পৰিৱেশ যে গঢ়ি উঠিব, এইটো কেতিয়াও আমি নুই কৰিব নোৱাৰি, এইটো সকলোৱে জানে। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ, আপুনি বড়ো অনাবড়োৰ ভাগটো আপুনি পৰিহাৰ কৰি এখন সুস্থ ৰাজনীতি দল যদি গঠন কৰিছে, সেই দলৰ উদ্দেশ্যখিনি যাতে এইটোৱে নাথাকে, বড়ো অনাবড়ো ভাগ যাতে নাথাকে, আপুনি জনসাধাৰণক মটিভেট কৰক, কিন্তু বেলেগ আপুনি উদ্দেশ্য লওক, এই বস্তুটো আপোনালোকে অলপ মনত ৰাখিব। আজি আমি দোতমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এজন ভোটাৰ হিচাপে মই এইটো দাঁতিকৈ ক'ব পাৰোঁ, কাৰণ আমাৰ 2015 চনৰ BTC ইলেকশ্যনৰ তৃতীয় নিৰ্বাচন যিটো হৈ গ'ল, সেই নিৰ্বাচনত আমাৰ 8 নং দোতমা পৰিষদীয় সমষ্টিৰ PCDR কেণ্ডিডেটখিনি জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম আমাৰ জিকি গৈছিল, আৰু এইবাৰতো আমাৰ UPPL ৰাজনৈতিক দলৰ নেতৃত্বত জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম আমাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। কিন্তু মই এইটো দাঁতিকৈ ক'ব পাৰোঁ, আজিৰ দিনলৈকে আমাৰ সন্মানীয় কেণ্ডিডেট জ্যোতিৰেন্দ্ৰ ব্ৰহ্মক বাকী কোনো ৰাজনৈতিক দল আছে, কোন কেণ্ডিডেট আছে আমি নাজানো, কিন্তু এইটো আমি স্পষ্টকৈ ক'ব পাৰোঁ যে কোনো এটা ৰাজনৈতিক দলে আমাৰ সন্মানীয় কেণ্ডিডেটক কোনো ধৰণৰ প্ৰত্যাহ্বান লৈ আহিব নোৱাৰিব। আমি নিষ্ঠা সহকাৰে আমি
ভোটৰ মাৰ্জিনখিনি আমি কিমান লহিম তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ, কিন্তু আমাৰ জিকাটোৰ কাৰণে আমি ভবা নাই, কাৰণ আমাৰ জিকাৰ যিটো মানে চিনাৰী, সেই চিনাৰীটো আমি স্পষ্টভাৱে কৈ দিব পাৰোঁ আমি জিকাৰ অংকটো বুলি আমি ভবা নাই। আমি এতিয়া কথাটো লৈ আহিছোঁ যে BTC অঞ্চলৰ 40টা সমষ্টিৰ ভিতৰত যাতে আমাৰ দতমা সমষ্টিয়ে আটাইতকৈ বেছি ভোট পাই পিনে BTC অঞ্চলত যাতে ৰেকৰ্ড কৰিব পাৰে, তাৰ কাৰণে আমি কাম কৰি আছোঁ। আমি জিকাৰ অংকটো আমি পিছত ধৰিছোঁ, জিকাটো আমি বাদ দিছোঁ, কিন্তু আমাৰ ভোটৰ যিটো মাৰ্জিন, এই ভোটৰ মাৰ্জিনটো 40টা MCL যোৱাৰ পিছত যাতে আমাৰ যিটো ভোটৰ মাৰ্জিনটো যাতে আটাইতকৈ বেছি থাকে, তাৰ কাৰণে আমি আশাবাদী। আৰু এইটো আশা কৰিছোঁ যে 40টা সমষ্টিৰ ভিতৰত যিকেইটা ৰাজনৈতিক দলৰ MCL নিৰ্বাচিত হৈ নাযাওক কিয়, কিন্তু দতমা পৰিষদীয় সমষ্টিৰ MCL জ্যোতিৰিন্দ্ৰ বৰ্মই UPPL দলৰ নেতৃত্ব প্ৰক্ষোভিত প্ৰাৰ্থী আটাইতকৈ বেছি ভোট পাই পিনে BTCৰ যিটো পৰিষদ যিটো কাউন্সিল, সেই কাউন্সিলত তেওঁ এইটো ৰেকৰ্ড কৰিব পাৰিব, এইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। যি কি নহওক, আমি সবে গণতন্ত্ৰক বিশ্বাস কৰোঁ। আমি ভাৰতীয় নাগৰিক আৰু ভাৰতবৰ্ষে প্ৰত্যেকটা মুহূৰ্ততে গণতন্ত্ৰক বিশ্বাস কৰে, আৰু গণতন্ত্ৰত ৰাইজেই ৰজা, এইটো আমি সবেই জানো। আৰু গণতন্ত্ৰত কোনো এটা ৰাজনৈতিক দলেই একচেটিয়াভাৱে তেওঁ কেতিয়াও শাসন কৰিব পৰা নাই। আমি কংগ্ৰেছৰ কথা যদি আমি অলপ ধাৰণা লৈ আহোঁ, হয়তো স্বাধীনতা পূৰ্বৰ জন্ম কৰা ৰাজনৈতিক দলেও কিন্তু একেলেটেৰ 20 বছৰ 25 বছৰ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব পৰা নাই। কিন্তু BTC অঞ্চলতো আমি যদিওবা দেখিব পাৰিছোঁ যে মাননীয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত 17 বছৰ ৰাজত্ব কৰিলে, কিন্তু তেওঁৰ অনিবাৰ্য পতন হ'বই, আৰু এই পতনটো আমাৰ বৰ্তমান যিটো ঢৌ আহিছে, এই ঢৌত নিশ্চিতভাৱে তাক পৰাজিত কৰা হ'বই, আৰু দিনটো আহি গৈছে। যাৰ কাৰণে মই BTC অঞ্চলৰ সমগ্ৰ ভোটাৰসকলক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে 5 বছৰৰ কাৰণে পৰিৱৰ্তনৰ স্বাৰ্থত যাতে গণতন্ত্ৰক মৰ্যাদা ৰাখি পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ আমি প্ৰমোদ বড়োৰ নেতৃত্বত UPPL ৰাজনৈতিক দলত আমাৰ মহামূল্যৱান যিটো ভোট চেম্পলখিনি ট্ৰেক্টৰ, এই ট্ৰেক্টৰত আমাৰ মহামূল্যৱান ভোটখিনি প্ৰদান কৰি BTC অঞ্চলত BTR অঞ্চলত এখন সুস্থ সবল চৰকাৰ গঠন কৰি আমিও অংশীদাৰ হওঁ। যি অংশীদাৰখিনি আমি আগভাগ লৈ পিনি আমাৰ যিখিনি মেইন যিটো উদ্দেশ্য, এই উদ্দেশ্যখিনি এখন সুস্থ সবল সমাজ, এই সুস্থ সবল সমাজখিনি গঢ়ি তোলাত আমিও অংশগ্ৰহণ কৰোঁ। সদৌ মই BTR অঞ্চলৰ বাসিন্দাসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, আমি আপোনালোকে সকলোৱে BTRৰ বাসিন্দা হওঁ। ইয়াতে আমি জন্মিছোঁ, ইয়াতে আমি মৃত্যু বৰণ কৰিব লগা হ'ব। আমি যাতে BTR অঞ্চলত বড়ো অনাবৰৰ ভাগখিনি নলৈ, আমি যাতে বড়ো অনাবৰৰ ভাগখিনি পৰিহাৰ কৰি পিনি সকলোৱে হাতে হাত মিলাই প্ৰমোদ বড়োৰ নেতৃত্বত UPPL ৰাজনৈতিক দলৰ নেতৃত্বত যাতে BTC অঞ্চলত বা BTR অঞ্চলত এখন সুস্থ সবল চৰকাৰ গঠন হয়, আৰু এই গঠনত আমি আপোনালোকে সকলোৱে কিছু অংশীদাৰ হৈ কিছু আগভাগ লৈ উন্নয়নৰ যিটো চাবিকাঠি, এই উন্নয়নৰ চাবিকাঠি যাতে আমাৰ হাততো থাকে, আৰু BTR অঞ্চল BTR যিটো একৰ্ড আছে, সেই একৰ্ডৰ প্ৰত্যেকটা দফা যাতে পুংখানুপুংখভাৱে তাৰ ইমপ্লিমেণ্ট হয়, আৰু তেনেকুৱা ইমপ্লিমেণ্টত যাতে আমাৰ পূৰ্ণ সহযোগিতা তাত থাকে। কাৰণ আমি জানো যে উন্নয়নৰ মূল চাবিকাঠি হ'ল শান্তি। যদি আমি শান্তিখিনি যদি আমি ইয়াত গঢ়ি তোলোৱা নহয়, তেনেহ'লে হয়তো আমাৰ যিখিনি একৰ্ডৰ যিখিনি দফা আছে, সেই দফাখিনি প্ৰযোজ্য নহ'ব। যাৰ কাৰণে আমি সকলোৱে অসমৰ যিটো হিন্দু মুছলমানৰ ৰাজনীতিটো পৰিহাৰ কৰি BTR অঞ্চলৰ বড়ো অনাবৰৰ ভাৱটো পৰিহাৰ কৰি পিনি আমি যাতে সকলোৱে হাতে হাত মিলাই এখন সুস্থ সবল চৰকাৰ গঠন কৰি BTC অঞ্চলত শান্তিৰ বিৰাজ কঢ়িয়াই লৈ আহি BTC অঞ্চলখিনিক আমি এখন স্বৈৰতন্ত্ৰী মুক্ত, উগ্ৰ জাতীয়বাদী মুক্ত আৰু একনায়কত্ব মুক্ত এখন চৰকাৰ গঠন কৰি গণতান্ত্ৰিক যিটো মৰ্যাদা, সেই মৰ্যাদাটো আমি গ্ৰহণ কৰি পিনি এখন ভাল চৰকাৰ গঠন কৰি, আৰু যি ভাল চৰকাৰটো UPPL ৰাজনৈতিক দলৰ নেতৃত্বত কৰি পিনি প্ৰমোদ বড়োৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰি আমি BTC অঞ্চলক উন্নয়ন কৰিম বুলি আমি সকলোৱে ঐক্যবদ্ধ হওঁ। ধন্যবাদ।